এয়া অৱস্থা নাইকিয়া হৈ গৈছে ইনগ্ৰিডিয়েণ্টছ মানে বেছি দিয়া নাই কিমান দিছোঁ দেখিলে আপোনালোকে তো হাই ফ্লেম কৰি 4-5টামান চিটি কাৰণে থৈ দিব আৰু তো হৈ গ'ল কাম আমি মানে পাৰ্টনাৰশ্বিপৰ দোকানখন খুলিছোঁ হয় নাই ফুল গেহেৰা পাৰ্টনাৰশ্বিপ মানে আপোনালোকে আহিব মোৰ দোকানলৈ ঠেংকেইটা লৈ লওঁ তাৰপিছত যাম হেপী মাৰ্টলৈ কিবা দুটামান বস্তু ল'ব লাগে তো লৈ লওঁ আৰু এইকেইটা কাইলৈ চাগে মই কলেজ নাযাওঁ মানে পাছবেলা মানে যাম চাগে যদি আৰাম পাওঁ ডাইৰেক্ট যাম নহ'লে কলেজো নাযাওঁ ৰেষ্ট কৰিম তো হেল্ল' বন্ধুসকল কি খবৰ আপোনালোকৰ আশা কৰোঁ সকলো ভালে তো ৱেলকাম বেক টু মাই ইউটিউব চেনেল ডক্টৰ দা তো আজি মানে ভিডিঅ'টো বিচনাৰ পৰা আৰম্ভ কৰিছোঁ এনেকৈ শুই একদম মানে ৰাজেন গাইজ একদম অৱস্থা বেয়া হৈ গৈছে মোৰ গোটেই জ্বৰ হৈ গৈছে চৰ্দি কাহ একদম পুৰা বিচনাতে পৰি আছোঁ ৰাতিপুৱাৰ পৰা আৰু চৰ্দি কাহ একদম উপায় নাই বেমাৰত পৰি গৈছোঁ তো ভাবিছোঁ মানে বাহিৰলৈ গৈ পিনে ছাগলী ঠেং আনি পিনে মানে চুপ বনাই পিনে খাম পুৰা জালুক দি তো চাওঁচোন ভাল হয়নে নহয় তো দিনটো বিচনাতে পৰি আছোঁ উঠিয়ে যোৱা নাই অৱস্থা দেখিছেই আৰু অৱস্থা হৈ গৈছেগৈ তো উপায় নাই আৰু তো এইফালেতো কৰিম পুৰা সেই খাই ক'ল্ড ড্ৰিংকছ খাই মানে জ্বলাই আছে এইফালে ফুল প্লেয়াৰ তো চব জেগাত আনি দিছোঁ আৰু এইফালে একদম তাজা আনি কৰি এনেকৈ পৰি আছোঁ আৰু তো সেইপিনে গম পাইছে চাগে কেনেকুৱা গেহেৰা বেমাৰ হৈ গৈছে তো আমি এতিয়া ওলাই যাম ওলাই গৈ পিনে ছাগলী মাংস নহয় ছাগলী ঠেং কিনি আনি পিনে চুপ বনাই পিনে খাম তাৰপিছত ট্ৰাই কৰিম আৰু সেয়াই আৰু আপোনালোকক দেখাবলৈ ট্ৰাই কৰিম তো ব'লক ভিডিঅ'টো আৰম্ভ কৰোঁ ব'লক যাওঁ ছাগলী ঠেং লৈ আহোঁগৈ তো মই আৰু বা যাম মানে মই দিনটো ওলাই যোৱা নাই ন তো সেইবাবে মানে ওলাই অলপ মন গৈছে ব'লক তো মানে দিনটো ওলাই যোৱা নাই চ' অলপ ওলাই যাবলৈ মন গৈছে আৰু ওলাই যাওঁতে অলপ দেৰি হৈছে বাৰু মানে ইভিনিঙত কাহ মানে বৰ গেহেৰা কাহ হৈছে তো গাড়ীতে বুকু চুকু একদম ফাটি যাওঁ হৈছে তো ব্ৰইলাৰ ল'লোঁ যাওঁ ছাগলী মাংসটো লৈ আহোঁগৈ আৰু এইফালে বা আৰু মই যাম বা গৈ আছে আৰু তো গৈ নহওঁ ছাগলী ঠেং পাওঁনে নাপাওঁ নাজানো আৰু যাওঁহে চাবলৈ তো গৈ মেলি লৈ আহিবি ৰ'ব আৰু জালুকো ল'ব লাগিব জালুকো নাই তো ওলাই যাওঁ চলো তো আমি পাই গ'লো ছাগলী দোকান তো ইয়াৰ পৰা লৈ লৈছোঁ এইফালে দাদা এইফালে মাংস কাটি আছে এয়া আৰু ছাগলী এইফালে আছে মাথা তো ঠেংকেইটা লৈ লওঁ তাৰপিছত যাম হেপী মাৰ্টলৈ কিবা দুটামান বস্তু ল'ব লাগে তো লৈ লওঁ আৰু এইকেইটা তো বন্ধুসকল এয়া লৈ ল'লোঁ ছাগলী ঠেং টোটেল দিলে 6টা ল'লে 40 টকা দুটা মানে ফ্ৰীতে দিলে তো এইফালে আছে ভেটাপাৰা আছে তো আমি ইয়াতে লৈ ল'লোঁ বজাৰ এখন বহে মানে ইয়াতে বজাৰ চাইডতে পায় তাতে লৈ ল'লোঁ তাৰপৰা এতিয়া আমি গৈ আছোঁ ৰামধেনু মাৰ্ট হয় ৰামধেনুলৈ গৈ আছোঁ তো মানে এইফালে আমাৰ এতিয়া মাৰ্ট আছে মানে এখন আছে এইফালে পিছপিনে হেপী মাৰ্ট বুলি আৰু এখন আছে আগফালে ৰামধেনু মাৰ্ট বুলি তো আমি মানে বিচাৰি ফুৰিছোঁ মেয়নিজ তো মেয়নিজ ল'ব লাগে তো সেইটো কাৰণে গৈ আছোঁ প্ৰথম ৰামধেনু মাৰ্টত চাই ল'ম তাত যদি নাপাওঁ হেপী মাৰ্টত চামগৈ মানে তো অকণমান খোজকাঢ়ি দিওঁ আৰু গৰম খাই দিওঁ গাটোত তাৰপিছত চুপটো খাই দিমগৈ তাৰপিছত জালুকো ল'ব লাগিব দেই তো চাই লওঁগৈ আৰু ৰামধেনু মাৰ্টত তো বন্ধুসকল ৰামধেনু মাৰ্ট পাই গ'লহি আৰু মানে ইয়াত গোটেই অপশ্যন এইবোৰ গোটেই মেয়নিজ এতিয়া কোনটো মেয়নিজ লওঁ তো বাইক এটা চিলেক্ট কৰি লৈ গৈছে আৰু তো ইয়াতে অলপ বজাৰ কৰি লওঁ তো এইবোৰ ঢেৰ জিটি আছে অৰিগেনো চিলি ফ্লেক্স তো কফি চফি ঢেৰ ভিনেগাৰ চিনেগাৰ ঢেৰ তো লৈ যাওঁ যি দৰকাৰী বস্তু তাৰপিছত লৈ পিনে গৈ থাকোঁ আৰু তো বন্ধুসকল একদম অৱস্থা বেয়া হৈ গৈছে মানে মোৰ ভাগৰ তো সেইটো কাৰণে ৰামধেনু মাৰ্টৰ বাহিৰলৈ গুচি আহিলোঁ গোটেই মানে হাঁচিয়াই তো তাত বেলেগ কাষ্টমাৰো আছে ন তো অশান্তি পাবৰ কাৰণে ওলাই আহিলোঁ আৰু সেইফালে ৰামধেনু মাৰ্ট তো বায়ে কৰি আছে পে'মেণ্ট মেয়নিজটো পালোঁ বাৰু এটা চিকেন লৈছে আৰু এটা ভেজ লৈছে আৰু বেলেগ কিবা কিবি ল'বলৈও এইফালে কুইক শ্বপিঙো আছে আমাৰ ওচৰতে আৰু হেপী মাৰ্টত যাম গৈছিলোঁ যে সেইকেইটাও যামগৈ আৰু এনেই অলপ ঘূৰি লওঁ তাৰপিছত যাম ঠাণ্ডাও পৰিছে বেছি দেৰি নকৰোঁ কুইক শ্বপিঙলৈ গৈ পিনে বস্তুবোৰ লৈ পিনে লাহেকৈ ৰুমলৈ যাম আৰু হেপী মাৰ্টৰ পৰা ওলাই গ'লোঁ
হেপী মাৰ্টৰ পৰা ওলাই পিনে এতিয়া যাম কুইক শ্বপি মানে হেপী মাৰ্টতো নাপালোঁ মানে কেছটো কি হ'ল বা ভাগৰ খাবলৈ মন গৈছে বাৰ্গাৰ তো বনাব মানে বাৰ্গাৰ হয় নাই বাৰ্গাৰ বনাম নাই আজি যেহেতু সেই ষ্ট্ৰীট ডগ কেইটা তো বেড লাক মানে হেপী মাৰ্টত নাপালোঁ তো এতিয়া যাম কুইক শ্বপি এইটো লাষ্ট অপশ্যন তাত পালে পাম নাপালে মানে ছাগলী চুপ খামগৈ আৰু মই একদম মৰা হৈ গৈছোগৈ আৰু তো মলৈ যাওঁগৈ পটাপট তো কুইক শ্বপিখন বাটতে পাই যাম কাৰণে লৈ গৈ যাম এইকেইটা ষ্ট্ৰীট ডগ তো ইয়াত এগোৰডাল নাই এই টেবুল তো যাওঁ কুইক শ্বপিৰ পৰা বস্তুকেইটা লৈ লওঁগৈ তো বন্ধুসকল এখন মানে মুড়ি দোকান আৰু মুড়ি দোকান মানে আমি চব বজাৰ যি আছে মানে চব ইয়াতে কৰোঁ তো ইয়াত মানে চব পাই যায় আমাৰ এইবোৰ কচমেটিক চাউল দাউল তো আমি মানে বজাৰবোৰ ইয়াতে কৰোঁ আমাৰ ভিতৰুৱা সেই খানা এইবোৰ বজাৰবোৰ তো ইয়াৰ পৰা এতিয়া জালুক লৈ ল'ম কিন্তু মালিকনী নাই সেইটো কাৰণে আজি মই দোকানী বনি আছোঁ এতিয়া বৰ্তমানলৈকে আৰু কুইক শ্বপি মানে মই নাযাওঁ বা যাব কাৰণ মোৰ একদম অৱস্থা বেয়া হৈ গ'ল ওলাই গৈ তো বেছিকৈ মানে সাঁচি আহি আছে তাৰপিছতে গোটেই গাঁও হৈ গৈছে ঠাণ্ডা পৰিলে চাগে তো সেইটো কাৰণে তেওঁ অহালৈকে ৰখিম জালুকটো ল'ম তাৰপিছত মই ওপৰলৈ যামগৈ আৰু বা গৈছে মানে বাৰ্গাৰ খাব ন তো এই চিকেন পেটি আনিব গৈছে আৰু বানটো আনিব গৈছে মানে সেই কুইক শ্বপিলে তো মই নাযাওঁ আৰু তো কেতিয়ানো আহে বহি আছোঁ 5 মিনিটমান হ'ল আৰু তো আহি লওক আহিলে বস্তুবোৰ লৈ যাম আৰু দিয়ক সেই দিয়ক জালুক নাচি থাকিব নালাগে তো এইফালে দোকানী আহি গ'ল দেই এইগৰাকীয়ে দোকান জালুক দিয়ক জলদি দিয়ক আমি মানে পাৰ্টনাৰশ্বিপৰ দোকানখন খুলিছোঁ হয় নাই ফুল গেহেৰা পাৰ্টনাৰশ্বিপ মানে আপোনালোকে আহিব মোৰ দোকানতে এইটো কি হয় জালুক এখন জালুকে কি হ'ব মোৰ এই দিয়ক গোটা দিয়ক যোনটো যিমান দিয়ে ফ্ৰীতে যিমান দিয়ে সিমানে দাম দিয়ক এইটো 10 টকা কিন্তু সেইখিনি 5 টকা পেকেট দি দিয়ক আরে এইটো হৈ গ'ল নেকি পাউডাৰ হৈ নাইতো পাউডাৰ লৈ এইটো এটা লৈ তো এইকেইটা লৈ ললো আৰু অকণমান দেৰি বহি পিনে যাম ৰুমত পটাপট এইটো বনাম বা অহালৈকে মই বইল কৰি পিনে বনাম আৰু তাৰপিছত যাব তো যাওঁ বাই নহয় অকণমান দেৰি বহি পিনে তো আহিব দেই এই দোকানী চেহেৰা চাই লওক ভালকৈ অলপ দেৰি বহি লওঁ আৰু তো বন্ধুসকল পাই গ'লো ৰুম আহি মই চব বস্তু মানে চিজিল কৰি ল'লোঁ ডাইৰেক্ট মানে ৰুমৰ পৰা সোমোৱাৰ পৰা ভিডিঅ'টো কৰা নাই কাৰণ বহুত দীঘল কৰি দিলোঁ মই ওলাই যোৱাৰ পৰা কৰাৰ পৰা চব কৰিলোঁ তো আপোনাক মই কি লৈছোঁ মই চব দেখাই আছোঁ ৰ'ব গেছটো জ্বলাই দিলোঁ গেছটো জ্বলাই পিনে এতিয়া মই অলপ কুকাৰ লৈ লৈছোঁ আৰু এয়া ছাগলী ঠেং তো পিঁয়াজ কাটি ল'লোঁ ছাগলী ঠেংকেইটা এইকেইটা ধুনীয়াকৈ কাটি আনিছোঁ মানে তাৰপৰা এয়া আদা নহৰু দুটামান মই লৈছোঁ শুকান জলকীয়া আৰু ইয়াত দি দিম মই পুৰা হেৰি কি কয় এইটো ব্লেক পেপাৰ মানে জালুকৰ গুড়ি দি এইটো ধুনীয়াকৈ মই এতিয়া মেৰিনেট কৰি ল'ম মানে তো মেৰিনেটটো কৰি লৈছোঁ মেৰিনেটটো কৰি লওঁ তো ভালকৈ মেৰিনেট কৰি কুকাৰটোত অকণমান তেল দি বেছি নহয় একদম অকণমান তেল দি এইটো অকণমান ভাজি ল'ম তাৰপিছত পানী দি দিম চব প্ৰচেছ দেখাই আছোঁ মই এইটো ভালকৈ মেৰিনেট কৰি ল'ম তো বন্ধুসকল মেৰিনেট কৰি ল'লোঁ এইটো চব মেৰিনেট কৰাৰ পাছত এইটো চব মানে পিঁয়াজ একেলগে দি দিলোঁ আৰু পিঁয়াজটো মানে একদম অকণমান শ্লাইড কৰিছোঁ তো তেল অকণমান বেছি নহয় অকণমান তো এইকেইটা দি দিওঁ এতিয়া ডাইৰেক্ট ইয়াত তো এইকণত মানে পানীটো ভালকৈ মিক্স কৰি দি দিম তাৰপৰা অকণমান লৰাই দিওঁ কালাৰ দেখিছে নাই তো এইটো অকণমান এনেকৈ ভাজি ল'ম বেছি নহয় 4-5 মিনিট মানে মাংসটো ঠেংকেইটা অকণমান ৰঙা হোৱালৈকে ভালকৈ ভাজি ল'ম তো এইকেইটা ভাজি লওঁ আৰু হাই ফ্লেম নহয় ল' ফ্লেম কৰি দিব ল' ফ্লেম কৰি অকণমান দেৰি 2 মিনিটমান ভাজি থাকিলে হ'ল আৰু ভাজি থাকোঁতে মোৰ বজাৰ কৰি দেখাইছিলোঁ দোকানখন অলপ আগত তো সেই তাত আমি এইবোৰ ষ্টাইল ইনভিটেশ্যন দিছে এইবোৰ গোটেইবোৰ একদম পুৰা ষ্টাইল দি পঠিয়াই দিছে
মাংসটো এয়া অকণমান ৰং আহিছেগৈ ইয়াত আমি হালধি নিদিওঁ জাষ্ট সেয়াই ব্লেক পেপাৰ মানে জালুকৰ গুড়ি দি কালাৰ আহিব আৰু মানে হেৰি দি দিম আপোনাৰ নিমখ দিম বছ হৈ গ'ল আৰু একো নালাগে ধুনীয়াকৈ 4-5টা চিটি মৰাই দিম খাবা আৰু তো ভালকৈ কৰি লওঁ ৰ'ব প্ৰচেছটো তো এইটো কালাৰটো আহি গ'ল এনেকৈ ধুনীয়াকৈ এতিয়া আমি ইয়াত দি দিম পানী বেছি দেৰি অকণমান ৰঙা হ'বলৈ ৰখিলে হ'ল ভালকৈ মিক্স কৰি দিম তো গাইছ এইডোখৰ ধুনীয়াকৈ এফালে পানী লৈ ল'লোঁ পানী দিয়াটো দেখিলে কিমান দিব লাগে আপোনালোকৰ পৰিমাণত দি ল'ব কিমান পিচ আনিছে তো এতিয়া কুকাৰটো বন্ধ কৰি দিম ইনগ্ৰিডিয়েণ্টছ মানে বেছি দিয়া নাই কিমান দিছোঁ দেখিলে আপোনালোকে তো হাই ফ্লেম কৰি 4-5টামান চিটি কাৰণে থৈ দিব আৰু তো হৈ গ'ল কাম এইফালে বাইদেউ আহি গ'ল ফুল এতিয়া বনিব বাৰ্গাৰ আইটেম এইবোৰ আহি গ'ল তো এইফালে বাই বনাই থাকিব তাৰপিছতে মই যাওঁ হেৰি অকণমান ৰেষ্ট লৈ লওঁ তো মানে ৰেষ্টটো লৈ লওঁ গোটেই মানে চকুপানী ওলাই গৈছে আপোনালোকে দেখিছে সেইটো হাঁচিয়া একদম মানে অৱস্থা নাইকিয়া হৈ গৈছে মানে তো চুপটো খাই দিলে অকণমান আৰাম পাম নেকি আৰু সেয়া অৱস্থা নাইকিয়া হৈ গৈছে তো আপোনালোকে গম পালে আৰু কেনেকৈ বনাব লাগে ৰেচিপিটো আৰু অকণমান আৰু সৰু সুৰাকৈ দেখাইছোঁ আৰু তো 3-4টা চিটিৰ পিছত ধুনীয়াকৈ বিন্দাছ খাব পাৰিম মানে তো অকণমান মই ৰখি দিওঁ ৰেষ্টটো লৈ লওঁ তো বন্ধুসকল হৈ গ'ল সেই 5টা চিটি তো এইকেইটা বন্ধ কৰি থৈ আহিলোঁ এতিয়া ঠাণ্ডা হৈ পিনে গেছটো ওলাব দিছোঁ তাৰপাছতে খাবলৈ আৰম্ভ কৰি দিম আৰু আজি মোৰ কাপোৰ ধোৱা প্লেন আছিলে তো মানে সেইবোৰ নহ'লগৈ বেমাৰৰ কাৰণে তো কাইলৈ চাগে মই কলেজ নাযাওঁ মানে পাছবেলা মানে যাম চাগে যদি আৰাম পাওঁ ডাইৰেক্ট যাম নহ'লে কলেজো নাযাওঁ ৰেষ্ট কৰিম তো গেছটো চিটি ঠাণ্ডা হোৱালৈকে থাকক আৰু তাৰপিছত খাম আৰু তো বন্ধুসকল এইফালেতো বনি গ'ল মোৰ ভাগৰ চুপ আৰু এইফালে বনি আছে চিকেন পেটি হয় এইফালে মানে গৰম কৰি আছে আৰু বাটাৰ চাটাৰ দি এইফালে বাটাৰ চিজ তাৰপাছতে আছে এইফালে বন পিঁয়াজ টমেটো এইবোৰ ভাগৰ ইনগ্ৰিডিয়েণ্টছ কি হয় আৰু আপোনালোকক যদি এইটো হেৰি লাগে ৰেচিপিটো লাগে মোক কণ্টেক্ট কৰিব মই ৰেচিপি দি দিম হয় মেছেজ কৰি দিব কমেণ্ট কৰি দিব আমাৰ ভাৰ্গৱ দত্তদাৰ একাউণ্টত আৰু অকল মানে সেই দত্তদা চেনেলতহে এইবোৰ ৰেচিপি পাব মানে দেখিবলৈ একদম ফুল দেশী বাৰ্গাৰ বোলে এইফালে বনি আছে তো এইটো কাৰণে মই আজি বেলেগ এটা ভিডিঅ' বনাম বাৰু কেনেকৈ বনালে কি বনালে দেখাবলৈ আজি আকৌ বহুত ছাগলী মাংস সেইটোৱে বনাইছিলোঁ ৰেচিপিটো তো আজি সেইটোৱে থাকক দেই ভাৰ্গৱ উঠ বাঢ়ি গৈছে ভিডিঅ' বনাই আছে নেকি ভিডিঅ' এণ্ডিং কৰি দিম খাচোন কেনেকুৱা হৈছে খা তো গাইছ এয়া মোৰ ভাগৰ চুপ বনি আহি গৈছে তো খাই লওঁ আৰু মজা বনাইছে খাই বেয়া মজা লাগিছে তো আপোনালোকেও সেই মোৰ ভাগৰ ৰেচিপিটো ট্ৰাই কৰি চাব পাৰিব তো এতিয়া অকণমান ভাল পাইছোঁ আৰু বেমাৰটো এতিয়া তোমাৰ ফ্ৰেণ্ডছকেইটাক কৰি আকৌ তোমাক চুপ খাই কেনেকুৱা লাগিছে চুপ খাই মজা তো চুপটো এয়া চুপ পূৰা একদম মজা ঘেৰা টেষ্ট তো আপোনালোকে এইটো ৰেচিপিটো ট্ৰাই কৰি চাব পাৰিব খাই মানে বেয়া আল্টিমেট টেষ্ট আৰু এতিয়া নিজৰ ৰেচিপি নিজে ফুটনি মাৰি খাব তো নকওঁ আৰু এইটো দলো 650 এটা খাই দিলোঁ পূৰা ঘমাই দিলে মানে অকণমান এতিয়া ভাল পাইছোঁ আৰু তো চুপটো খাই লওঁ আৰু গাটো গৰম উঠিব আশা কৰোঁ ৰাতিৰ ভিতৰত মানে বেমাৰটো ভাল হৈ যায় আৰু তো আছিলে মোৰ ভাগৰ আজিৰ দিনটো বেমাৰী দেখাটো ভিডিঅ' বনাইছোঁ তো অকণমান ছাপোৰ্ট কৰিব লাইক কৰিব কমেণ্ট কৰিব শ্বেয়াৰ কৰিব তো ভিডিঅ'টো ইয়াতে সামৰণি কৰোঁ আৰু দেই যদি ভিডিঅ'টো চাই ভাল পালে তো লাইক কৰিব শ্বেয়াৰ কৰিব কমেণ্ট কৰিব আৰু তলত থকা বেল আইকনটো দাবি মোক ছাবস্ক্ৰাইব কৰি ল'ব বিদায়